নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা জালুক কেনেকৈ ৰুৱে অকণমান তাৰ বিৱৰণ দেখুৱাইছোঁ। তো ভিডিঅ'টো পোনপ্ৰথমে আমি জালুক কোনডোখৰ ৰুলে ভাল হয় সেইটো দেখুৱাইছোঁ। প্ৰথমতে এনেকুৱা লতা আছে যোনবিলাকত অলপ অলপ হিয়া আছে। তো এই লতাটো উলটি আহিছে। তো এই গছজোপা ৰোৱা আছিলে, বহুত পুৰণা হৈ গ'ল, বহুত বুঢ়া হৈ গ'ল কাৰণে অলপ মৰিছে। তো এনেকুৱা লতাবিলাক যোনবিলাকত দেখিছে ইয়াত অকণমান হিয়া হিয়া আছে, এইবিলাকে ৰুলে ভাল হয়। এইবিলাক দেখিছে হিয়া আছে ইয়াত। তো এইটো বেছি উঠা নাই, তো মই ইমানখিনিতে ইয়াতে উখালি কিনে ইয়াতো ৰুবলৈও পাৰোঁ। তো ইমানখিনি হিয়া থাকিলেও ৰুব পাৰে। তো মই এজোপাও ৰুই দিম। আমি যোনডোখৰত জালুক গছ ৰুম এতিয়া, সেইডোখৰ মই মাটি কেনেধৰণে মিহি কৰি লৈছোঁ, গাঁত খান্দি লৈছোঁ, গোবৰ লগতে মিক্স কৰি লৈছোঁ ইয়াত, আৰু অকণমান গোবৰ দিম। তাৰপাছত জালুক গছজোপা ৰুই দিম। কেঁচা গোবৰ আৰু শুকান গোবৰ দুইটা মিক্স কৰি পেলাই দিছোঁ। তাৰপাছত ইয়াত পানীয়ে মিক্স কৰি পেলাই অলপ যেনেকৈ অকণ বোকা বোকা কৰি ল'ম, তাৰপাছতহে ৰুম। খৰালি দিনতো এতিয়া বৰ্তমান খৰালি দিন হয়, তাতো জালুক ৰুব পাৰে, এতিয়াও ৰুব পাৰে। বাৰিষা দিনতো ৰুব পাৰে, যেতিয়া ৰুলেও হয় জালুক গছ। কিন্তু ৰোৱা পদ্ধতি জানিব লাগিব। এনেকুৱা অলপ হিয়া ওলোৱাই থাকিব লাগিব। তাৰপিছত অকণমান বুঢ়া ল'ব লাগে, বেছি কোমলীয়া ল'লে মৰি থাকে। তামোল গছৰ ছাইডতে এনেকুৱা অলপ বোকা কৰি ল'ব, তেতিয়া বিশেষকৈ কেইদিনমানলৈকে পানী নিদিলেও হয়। মই বেছি বোকা কৰি লোৱা আছে, যাতে কেইদিনমানলৈ পানী নিদিলেও হয়। তো ইমানখিনি বোকা কৰি লৈছোঁ। তো বেছি দ নাই কৰা, ইমানখিনি এহাতমান ডুব গৈছে আৰু তেনেকুৱা দ কৰিছোঁ। ইয়াত বহুত হিয়া আছে তামোল গছৰ, তথাপিও এনেকৈ ৰুই দিছোঁ। বুঢ়া দুইডাল ৰুই দিছোঁ একেলগতে। এতিয়াও জালুক লাগিয়ে আছে এডাল দুডাল, এইটো মৰি হৈছিলে ন, সেইটো কাৰণে মই এজোপাই ৰুই দিছোঁ। এতিয়া এনেধৰণৰ অকণমান পুতি দিওঁ। ধুনীয়াকৈ কেইদিনমান, বেছিদিন নালাগে বাচিবলৈ, জালুক সহজে বাচে যিহেতু। কিন্তু পানীটো টাইমতে পালে, পানী যিমান পায় সিমান ধুনীয়া জালুক বুঢ়া বুঢ়া দেখে আৰু ধুনীয়াকৈ লাগে। আৰু অলপ ৰ'দ পৰা জেগা হ'ব লাগে বিশেষকৈ। আৰু জালুকটো যোনটো পোখা ওলাব সেইটো চাই থাকিবলৈ, যাতে তলফালে হিয়া ওলাই নাযায়। অলপ ওপৰৰ ফালে যাতে তামোল গছজোপাৰ ফালে যাব পাৰে, তেনেকৈ বান্ধিও দিব পাৰে আপোনালোকে ইয়াত। এনেকৈ থৈ দিলে এইকেইডাল হিয়া দেখিছে এতিয়া, এইকেইডালে ইয়াত এনেধৰণে খাপ খুৱাই ধৰি ল'ব। তো এনেকুৱাকৈ গছৰ ওচৰত, তামোল গছজোপাৰ ওচৰত এনেকৈ লগাই দিব। ইয়াত দেখিছে মই গোবৰ এনেকৈ জমা কৰি লৈছোঁ ইয়াতো। তাৰপাছত মই ইয়াতো এজোপা ৰুম। এইটো ছাইডত গাঁতটো ধুনীয়াকৈ খান্দি লৈছোঁ। বৰ্তমান বেলেগ এটা জেগাত মই এতিয়া গাঁত খান্দি ল'লোঁ। দখিনি যথেষ্টখিনি, জোখাখিনি ইমানখিনিয়ে দ থাকিলে ভাল হয়। তাৰপাছত এনেকুৱা ধৰণৰ গোবৰ, কেঁচা গোবৰ বা শুকান গোবৰ দিলেও প্ৰব্লেম নহয়। বোকা নিচিনাকৈ গোবৰখিনি দি কিনে বোকা কৰি ল'ব ধুনীয়াকৈ। ইমানখিনিমান দিলেই হৈ যায়। তাৰপাছত এতিয়া ইয়াত হিয়াখিনি অকণমান পেলাই দিছোঁ মই। বৰ্তমান এনেকৈ দি কিনে এতিয়া ইয়াত অলপ এনেকৈ পুতি দিছোঁ। তাৰপাছত পানী আনি এইখিনিৰে এনেধৰণে বাকি দি, তাৰপাছত এইখিনি হিয়াখিনি পেলাই কিনে ইয়াত এতিয়া মই হাতে খচি দিম, বোকাখিনি নিচিনা কৰি দিম। পথাৰ ৰুবলৈ যেনেধৰণে বোকা হয়, ঠিক তেনেধৰণে বোকা কৰি ল'ব লাগে, তেতিয়া ভাল হয়, সহজে বাচে জালুকজোপা। আৰু জালুকৰ বৰ্তমান বহুত ডিমাণ্ডটো বাঢ়িছে, দামটো বাঢ়িছে নহয় জানো। তো সেইটো কাৰণে মই ঘৰতেও কিছুমান আগৰ পৰা এনেই জালুক ৰোৱা আছিলেই। তো মই আৰু দুজোপামান ৰুই দেখাইছোঁ আপোনালোকক কেনেধৰণে ৰোৱা হয়। এবাৰ বাৰিষা যিমান বৰষুণ যিমান বেছি হয়, সিমান ধুনীয়া জালুক হয়। এইবাৰতো বাৰিষা ধুনীয়া যথেষ্টখিনি পানী আছিলে, সেইটো কাৰণে এবাৰ জালুকৰ খেতিও ধুনীয়া হৈছে আমাৰ। তো এইবাৰ মই এজোপা লৈছোঁ জালুক। বহুত কিছুমানে কি কৰে, আধাটো যায়, ইমানটো ভাঙি ৰুই দিয়ে, হয় নহয়। এইটো বাৰু বাচে, কিন্তু অলপ টাইম লাগে, বাচিবলৈ অলপ মুস্কিল হয়। তো মই হিয়া লগাজোপাই ডাইৰেক্ট বাচি লৈছোঁ এজোপা। তো এইটো সহজে বাচিব। ইমানখিনি ধুনীয়া মাটি পোত খাই আছিলে, হিয়া ধুনীয়াকৈ ধৰিছিলে। তো যদি গছত ৰুই দিয়া হয় ধুনীয়াকৈ বাচিব। তো মই ছেকেণ্ড গাঁতটোত পাই গ'লোঁ ধুনীয়াকৈ। এতিয়া এজোপাৰ এনেকৈ এই হিয়াখিনি অলপ এনেকৈ পুতি দিছোঁ। যিমান পানী পায় জালুক গছ সিমান ধুনীয়া হয়। বেছি পানী পালেও কিছুমান বস্তু মৰি থাকে। তো জালুকৰ ইমান প্ৰব্লেম নাই, তো সহজে বাচে। আৰু
গছজোপা ধুনীয়াকৈ বচাব পাৰিলেহেঁতেন। বহুত জালুক দিয়ে, পানীটো বেছি লাগে কিন্তু। ইয়াত আপুনি যদি বেছি শুকান হৈ যায় তেতিয়াহ'লে ইয়াত আপুনি কল কাটি কিনে এনেকৈ দিব পাৰে। কলগছৰ যোনখিনি আঠিয়া কলৰ বা চেনি কলৰ যিকোনো কাটি কিনি ইয়াত দিব পাৰে। মোৰ পিছফালে দেখা পাইছে এইখিনি গোটেইখিনি মোৰ দেউতাই ৰোৱা আছিলে। তো এইখিনি জালুক ৰুইছিলে। তো ধুনীয়াকৈ এবাৰ পাইছে, নতুনকৈ ৰুইছে। কিছুমান গছ এইবিলাক সৰু সৰু হৈ আছে। তো এইজোপা এনেকৈ সৰু হৈ আছে। তো বুঢ়া আছিলে, এডাল মৰি থাকিলে। তো ইয়াত নতুনকৈ ৰুই দিয়া আছে। এবাৰ পানী বেছি পাইছে কাৰণে ধুনীয়াকৈ কিছুমান জালুক ওলাই আছে। তো পানী ধুনীয়াকৈ যিমান পায় সিমান ধুনীয়াকৈ জালুক ওলায়। তো ভিডিঅ' ইমানখিনিতে সামৰণি। কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব। অ'কে, বাই।